আজি দুর্গা পূজা নতুন বন্ধুক কিনিম আজি জেচেবি গাড়ী কিনিম আজি আইয়া ভেবা আকৌ বান্দৰটো নিচিনাকে ঘূৰি ফুৰিছ আলটু ফালটু বকি আলটু পালটু বকি থকা শুনিলা আজি দুৰ্গা পূজা নহয় ব'লা বন্ধুক এটা কিনি দিবা মানুহৰ পুকৰাই চুকৰাই মাৰি ফুৰিম গোটেইখন নাই মই ফালটু বস্তুবোৰ কিনি পইচাবোৰ কেলে খৰচ কৰোঁ কিবা খাবলৈ আছে যদি ক আইন দিম এইবোৰ ফালটু বস্তু কিনি কি কৰিবি তই ৰ'বা মই মাক কৈ আছোগে তুমি কিনি নিদিয়া মোক বন্ধুক এটাও বেবা ৰ এইটো গোলে মাকক লগাবলৈ খাব আজি মোক ইয়াৰ মাকে আজি চেচ ইয়াক কিনিয়ে দিব লাগিব নতুন বন্ধুক এটা কাম কৰি ভাগৰে লাগি গ'ল ঠাণ্ডা পানী অলপ খাই লওঁ মা চোৱাচোন পাপাই মোক বন্ধুক এটা কিনি দিয়ে দুৰ্গা পূজা আজি ইনে ল'ৰালোক কন্দাই থাকিব বন্ধুক এটাও কিনি দিব নোৱাৰে দুৰ্গা পূজা বুলি ভেবা তই কান্দিব নালাগে বল তোৰ বাপেৰক মই কম কেনেকে কিনি দিয়ে মই চাওঁচোন আহা আগফালে ৰৈ আছে পাপা আপুনি ল'ৰাটোক বন্ধুক এটা কিনি দিব নোৱাৰে হা কিহক বাপেক বনিছে আপুনি হা ভেবা তই মাৰক লৈ আহিলি যে তোক বন্ধুক কিনি দিম ধেমালিহে কৈছিলো কিনি নিদিওঁ বুলি ভেবা যা বাপেৰক কিনি দিব মই কৈ দিলো নহয় বন্ধুক এটা কিনি দিব যা পুৰা একদম ফূৰ্তি কৰগে যা মই পাকঘৰত যাওঁ তহঁতে যাবি দেই মই কাম কৰোঁগে বাই পাপা ব'লা গাড়ীখনত যাওঁ বন্ধুক কিনিবলৈ মজা লাগিব একদম গাড়ী পাক গুলিয়াই থাকিম বন্ধুক কিনাৰ পিছত নাই বন্ধুক কিনি দিম কিহৰ গাড়ীত যাবলৈ আছে গাড়ীত তেল এনে ইমান দাম হৈছে আৰু গাড়ীত যাওঁ তই হা খোজকাঢ়ি যাওঁ বৈ তুমিও বৰ চিকতা দেই ব'লা খোজকাঢ়িয়ে যাব লাগিব উপায় নাই বেগেতে follow me লোহা টেং প্লাষ্টিক কাগজ লোহা টেং প্লাষ্টিক কাগজ আমাৰ ওচৰত লোহা টেং প্লাষ্টিক নাই আমি দুৰ্গা পূজাত এতিয়া বন্ধুক কিনিব যাওঁ বাই ভেবা তই কেলে কৈছ আমি যাব পাৰিম ইয়াতে এতিয়া মজাকে আমি নহ'লে খোজকাঢ়ি যাব লাগিল হয় ভেবা বহিল মোৰ লগত নহ'লে খোজকাঢ়িয়ে যাব লাগিব নাই মই নবহো দেই ঠেলা গাড়ীত বাৰু দুৰ্গা পূজা চাবলৈ যাবানে দাদা কত বহি ললে আপুনি চাৰিয়া ডাঙকে নামক বেগেতে নাই মই নামিবলৈ নাই তোক কিমান পইচা লাগিব 10 টকা 20 টকাহে লাগিব বল দুৰ্গা পূজা সেইখনলৈকে থৈ আহিবিগৈ হ'ব ঠিক আছে বহি থাকক ভাইটি আহা বেগেতে নহ'লে উৰাই থৈ গুচি যাম চেপেটা হৈ যাবা একদম দাদাহঁত আপোনাহঁতৰ স্পট পাই গ'লোহি নামক বেগেতে আৰু আমাৰ পইচাটো উলিয়াওক একদম খাচ আপুনি পইচাটো পিছত ল'ব দিয়ক মোৰ ঘৰত আহি আপুনি মোৰ ঘৰটো চিনি পাই নহয় দিয়ক পিছত 10 টকা এটা বেছিকৈ দি দিম দিয়ক একো নাই আপুনি 20 টকা দিম বুলি কৈছিলে প্ৰথমতে এতিয়া 10 টকা এক্সট্ৰা এড কৰি দিয়ক 30 টকা পাই যাম দেই মই আপোনাৰ ঘৰত যাই লৈ আহিম মই এতিয়া যাওঁ এই ভাইটি ধুনীয়া গাড়ী বেলুন কিনিবা দেই আৰু বন্ধুকটো কিনিবলৈ নাপাহৰিবা মানুহৰ পকেটত মাৰিবলৈ হ'ব দিয়ক যাওক বাই পাপা এক গাড়ীখন কিনি দিয়াচোন মই বহি মেলি চলাই থাকিব পাৰিম গোটেইখন ঘূৰি ফুৰিব পাৰিম মজা লাগিব একদম দাদা একদম মজা গাড়ী ব্ৰেণ্ড নিউ আজি আহিছেহে এঘণ্টামানৰ আগত কিনি লওক একদম মজা ঘূৰি ফুৰিব পাৰিব আপুনিও বহি ল'ব পাৰিব বেগত পিছে দামটো কিমান গাড়ীখনৰ মাত্ৰ 5,000 টকা আইয় বান্দৰ এখন গাড়ী নে হাতী ভেবা গাড়ীখনৰ দাম বহুত বেলেগ বন্ধুক চন্ধুক জেচেবি চাই ল একদম মজাকে নহ'ব মোক এইখনে গাড়ী লাগিব মই বেলেগ নিকিনো তই পাগল হলি নে মোৰ তাত বেছি পইচা নাই মই মাত্ৰ 2,000 টকাহে লৈ আহিছো কি কিনা বেগেতে কিনে এখন কিনিব নোৱাৰো বাদ দে এখন তেনেহ'লে এই বন্দুকটোকে কিনি দিয়া AK-47 বন্দুকটোকে কিনি দিয়া মোক হয় নে ভাইটি ৰবা তোমাক দি আছে চাৰিয়া ডাঙকে একদম AK-47 এইটো লোৱা ভাইটি AK-47 একেবাৰে ধাচ মাৰি থাকিব গোটেইখন দিয়ক দাদা এতিয়া পইচাটো কিমান হ'ল কওক বন্ধুকটোৰ পইচাটো নে 8 টকা আপোনাক অফাৰ চলি আছে 50 টকা অফাৰ দিছো 750 টকা দি দিব যাওক আইয়ক গেলা কোমোৰা এইটো আপুনি বন্ধুকৰ দামে ক'লে নে
550 টকা কিবাকে উপায় মিলাই মেলি আপুনি 500 টকা এটা লওক আৰু ধেত দাদা 500 টকা দিব নোৱাৰিম নহয় লাষ্ট 650 যাওক আপোনাক 650 কৰি দিলো আৰু কিবা এটা কমে নেকি চাওক আৰু অলপকে মানে আৰু অকমানকে আৰু বেছি নালাগে আৰু হ'ব যাওক 50 টকা এটা মাইনাছ কৰি দিলো 600 টকা হৈ গ'ল আপুনি পাৰে যদি নিয়ক এতিয়া নহ'লে চাৰিয়াদাংকে ভাগক ইয়াৰ পৰা উপায় নাই আৰু এইবোৰ ল'ৰা ছোৱালী পাইতো লওক 600 টকা দিয়ক দিয়ক পইচাটোহে মেইন আৰু কি ক'ব আৰু দেই পাপা জেচেপি গাড়ী এখন কিনি দিয়া আকৌ বন্ধুকটো দি কিডাল হ'ব মই মাৰিমহে গুলি অকল আৰু বন্ধুকটো দি কিনো কৰিম আৰু গাড়ী এখন কিনি দিয়া আকৌ ৰিমট কণ্ট্ৰল ল'ৰাটোক মাৰ লাগে হা বন্ধুকটোতো কিনলি ক'ত জেচেপি গাড়ী কিন হা কিন দিয়া মোক জেচেপি গাড়ী এখন নহ'লে কান্দি দিম আৰু মাক লগাই দিমগৈ মই আইঅ মাক নলগাবি ঐ মোক খাব আজি নহ'লে দাদা ইয়াক জেচেপি গাড়ী এখন দি দিয়কচোন ভাল চাই ডাঙৰ এখন ৰ'ব দি আছে চাৰিয়াদাংকে দিয়ক দিয়ক বেগেতে দিয়ক ভাইটি বন্ধুকটো দিয়া পলিথিন এটাত পেক কৰি দিওঁ জেচেপিয়ে বন্ধুকে এইটো লক ৰ'বা তোমাক পলিথিন এটাত পেক কৰি দি আছো দেই এইটো লোৱা ভাইটি দিয়ক দাদা আপুনি মোক এতিয়া 1000 টকা এই জেচেপি গাড়ীখনৰ উপায়ো নাই নহয় ল'ৰা ছোৱালীৰ পাইতো লওক 900 টকা ৰাখক আৰু মোৰ তাত 1000 টকা নাই দেই কিবা কিবি কিনিব লাগিব হ'ব বাৰু লৈ লৈছো যাওক যাওক এতিয়া কি কেনেকে আৰু ভালকে চাব দেই দুৰ্গা পূজা মজাকে একদম বেবা আপ ফলো মি এই ঘৰটোলৈ যাওঁচোন কি আছে চাওঁগে বেগেতে বেবা দেখিছ নাই সৰস্বতী দেৱী ইমান ধুনীয়াকে সজাই থৈছে দেখিছো বৰ ভাল লাগিছে দেই যাওঁ আগলে আৰু কিবা কিবি দেখিব পাৰো ফলো মি যাওঁ বল বেবা দেখিছ নাই পুতলা নাচ কি ধুনীয়াকে নচাই আছে দেখিছ নাই মজাই লাগি গৈছে একদম পুতলাবোৰ কেনেকেনো নাচে বা এনেকে পুতলাই নিজে নাচে নেকি বাৰু ধেত পুতলাই নিজে নাচিব নোৱাৰে নহয় ওপৰৰ ৰছী এডাল লগাই দিয়ে ওপৰৰ পৰা মানুহে নচাই থাকে আকৌ তেতিয়াহে নাচিব পাৰে পুতলাকেইটাই ৱাও ৰছী লগাই মেলি নচাই নে মজা লাগিছে ময়ো ঘৰত কৰিবগৈ লাগিব ৰছী লগাই পুতলা ডান্স দে বনাবি পিছত বনাবি বল এতিয়া যাওঁ ঘৰলৈ বহুত দেৰি হ'লগে মায়ে চিন্তা কৰি থাকিব পাৰে ব'লা যাওঁগে